বন্ধুসকল মই বিক্ৰম চেত্ৰী মোৰ এই ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। মই SSC GD আসাম পুলিচ 3rd গ্ৰেড কৰ্মীৰ সকলৰ কাৰণে কুৱেশ্যন এনসাৰ ইয়াৰ পৰা শিকাওঁ আপোনালোকক আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব। আগন্তুক দিনত মই সকলো জিকে কাৰেণ্ট এফেয়াৰ ৰিজনিং মেথ সকলো এই ইউটিউবৰ জৰিয়তে আপোনালোকক শিকাওঁ। চাওক এতিয়া আহোঁ আমি ৰিজনিঙৰ এইটো প্ৰথম কুৱেশ্যন হলো। চাওক ইয়াত আমি যদি SON চনক লিখিছে 678 আৰু TEN নক লিখিছে 948 তো ইয়াক STON কি লিখা হ'ব মানে আমি কুৱেশ্যনটো ভালকৈ চালে ইয়াতে বুজি পাওঁ যে চাওক ইয়াত আমি ইংৰাজীত মানে যেটো ABCD কোনটো লাইনত পৰে কিমান নম্বৰত আছে এই হিচাপে দি চাও, কিন্তু এইটো টোটাল বেলেগ আছে ইয়াত কিয়নো কেনেকৈ আছে যদি চাওক এইটো যিমান শব্দ আছে ইয়াত চনত 10ত যি শব্দ আছে ইয়াত সকলো ইয়াতে আছে। চাওক ষ্টনত আছে কেনেকৈ মানে এতিয়া এছক লিখিছে আপোনাৰ 6 চাওক এইটো 6 এইটো চাওক টি কি কিমান লিখিছে ইয়াত চাওক টি লিখিছে 9 সেই হিচাপে 9 ও কিমান লিখিছে চাওক এইটো ওক লিখিছে আপোনাৰ 7 আৰু এনক কি লিখিছে এইটো চাওক এন 8 সেই হিচাপে ই কি লিখিছে এইটো ই কি লিখিছে আপোনাৰ 4 ইয়াৰ এনসাৰটো আহিছে স্যাৰ 69748 ক'ত আছিলে স্যাৰ 69847 এইটো চাওক বি নম্বৰত এই হিচাপে দি আপুনি অতি সহজ সৰল ৰিজনিঙৰ কৰিব পাৰিব। আমি বন্ধুসকল বহুত সহজ সৰললি আপোনাক ৰিজনিং মোৰ বেলেগ ভিডিও আপোনালোকে চাব পাৰিব। অতি সহজ সৰললি আপোনালোকক মই ৰিজনিঙৰ কুৱেশ্যন এনসাৰ কৰাম। এতিয়া আহক বন্ধুসকল আমি বেলেগ এটা কুৱেশ্যনলৈ আহোঁ। আহক বন্ধুসকল এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ। এতিয়া চাওক তলত দিয়া বাকচত কোনটো শব্দ আহিব, যোনটো এইটো কুৱেশ্যন মাৰ্ক আছে ইয়াত কোনটো শব্দ আহিব এতিয়া লিখি আছে চাওক এইটো CCD MR DJ সেই হিচাপে দি ওর কি আহিব ইয়াত এনসাৰ দি আছে ইয়াৰ পৰা কোনটো আহিব ইয়াত লিখিব লাগিব। সেইকাৰণে আপুনি ইয়াৰ পৰা ভালকৈ চালে গম পাই যাব। চাওক ইয়াত চিৰ পৰা জি কিমানলৈকে আছে CDEF তাৰপিছত জি চাওক জি মানে ইয়াত লিখে তিনটা শব্দ এৰিছে সেই হিচাপে চাওক এতিয়া তিনিটা শব্দ লিখিছে ইয়াত চাওক তিনিটা শব্দ ইয়াত তিনিটা। এতিয়া চাওক ইয়াত চাওক এম এইটো চা MNOPQ ইয়াত লিখিছে 4টা শব্দ চাওক এইটো 4টা শব্দ সেই হিচাপে দি এইটো চাওক এতিয়া 3 4 এইটো ইয়াত লিখি আছে জে ডি লিখি আছে এইটো ডি EFGHI তাৰপিছত লিখা আছে জে কেইটা শব্দ 1 2 3 4 5 এইটো 5টা শব্দ মানে 3টা শব্দ এৰি 4টা শব্দ এৰি 5টা শব্দ। এতিয়া ইয়াত কেইটা শব্দ এৰিব লাগে 6টা শব্দ চাওক বন্ধুসকল সেই হিচাপে লিখিছে। এতিয়া চাওক আমি কেনেকৈ লিখিম এইটো OPQRSTU এতিয়া আহিব ইয়াত ভি 6টা শব্দ আমি এৰি দিলোঁ। এইটো চাওক এইটো শব্দ বন্ধুসকল এতিয়া ইয়াত আহিব কোনটো ভি ক'ত আছে এইটো চাওক এই হিচাপে আপোনালোকে অতি সহজ সৰল পদ্ধতিৰে আপুনি কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি থব, আপোনাৰ কাৰণে বনাওঁ ভিডিঅ'টো। আগন্তুক দিনত সকলো ধৰণৰ ৰিজনিং আৰু মেথছ জিকে সকলো কুৱেশ্যন এনসাৰ এই ভিডিঅ' দি এনেকা মোৰ এই ইউটিউব চেনেল দি আপোনালোকে পাই থাকিব। চেনেলটো সাবস্ক্ৰাইব কৰিব।
ধন্যবাদ।